হেল্ল' এভৰিৱান, ৱেলকাম টু ইয়াছাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো হৈছে 1 লাখ জব ছিৰিজটোৰ তৃতীয়টো ভিডিঅ' আৰু আজি আমি আলোচনা কৰিম এছামিজ লিটাৰেচাৰ অৰ্থাৎ অসম সাহিত্যৰ পৰা আহিব পৰা কমন কেইটামান প্ৰশ্ন। আৰু আজিৰ প্ৰশ্নবোৰ মই লৈছোঁ APSC, এক্সাইজ, আছাম ছেক্ৰেটেৰিয়েট, আছাম পুলিচ আৰু বিভিন্ন এক্সামত আহি যোৱা প্ৰশ্ন কাকতৰ পৰা। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব। তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেন মেগাজিন অৰ্থাৎ প্ৰথম অসমীয়া শিশু আলোচনী কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ল'ৰা বন্ধু। আৰু এই ল'ৰা বন্ধু নামৰ শিশু আলোচনীখন কৰুণাবিৰাম বৰুৱাৰ দ্বাৰা সম্পাদিত আৰু এইখন পোনপ্ৰথমবাৰ 1888 চনত ওলাইছিল। পিছৰ প্ৰশ্নটো হৈছে দ্য নাম্বাৰ অফ বৰগীতছ ৰিটেন বাই মাধৱদেৱ ৱাজ অৰ্থাৎ মাধৱদেৱৰ দ্বাৰা ৰচিত টোটেল কিমানটা বৰগীত আছে? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 191। অৰ্থাৎ আমি কি গম পালোঁ যে মাধৱদেৱৰ দ্বাৰা ৰচিত টোটেল 191টা বৰগীত আছে। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট এছামিজ নভেল মিৰি জীয়ৰী ৱাজ পাব্লিছড অৰ্থাৎ প্ৰশ্নটোতে আৰু এটা উত্তৰ আপোনাক কৈ দিছে যে প্ৰথম অসমীয়া নভেল কোনখন? মিৰি জীয়ৰী। আৰু সুধিছে যে এই প্ৰথম অসমীয়া উপন্যাসখন কিমান চনত পাব্লিছ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1894। আৰু এই মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিলে? উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ। আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ অৰ্থাৎ পাৰ্ট 2ত। যদি আপোনালোকে চোৱা নাই তেন্তে চাই ল'ব পাৰে। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ অ' মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ দ্য আছামছ ষ্টেট ছং অৰ্থাৎ অ' মোৰ আপোনাৰ দেশ কবিতাটি অফিচিয়েলি কেতিয়া অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1927। ইয়াতে আৰু এটা প্ৰশ্ন সুধিব পাৰে যে অ' মোৰ আপোনাৰ দেশ নামৰ কবিতাটি কোনে ৰচনা কৰিছিলে? তেতিয়া আপোনাৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য ফলোয়িং মেগাজিন অৰ্থাৎ অ' মোৰ আপোনাৰ দেশ পোনপ্ৰথমে কোনখন মেগাজিনত পাব্লিছ হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাঁহী। আৰু অ' মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো পাব্লিছ কৰা হৈছিলে বাঁহীত 1909 চনত আৰু জাতীয় সংগীত হিচাপে এডপ্ট কৰা হৈছিলে 1927 চনত। ঠিক আছে, ইয়াতে দুটা প্ৰশ্ন আলোচনা কৰিলোঁ যে 4 আৰু 5 নম্বৰ প্ৰশ্নটো ইয়াতে বহুতকেইটা প্ৰশ্ন লুকাই আছে। যেনেকুৱা কোন চনত পাব্লিছ হৈছিলে, কোনখন আলোচনীত পাব্লিছ হৈছিলে, কেতিয়া এডপ্ট কৰা হৈছিলে, কোনে লিখিছিলে। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এটা বস্তুৰ লগতে ৰিলেটেড হৈ আছে যে অসমৰ জাতীয় সংগীত। তো এইখিনি বস্তু আপোনালোকে ভালদৰে মনত ৰাখি যাব, তেতিয়াহ'লে সুবিধা হ'ব। পিছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট এছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণ ৱাজ অৰ্থাৎ ৰামায়ণৰ প্ৰথম অসমীয়া ট্ৰান্সলেটৰ বা অনুবাদক কোন হয়? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ অৰ্থাৎ অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1917 অৰ্থাৎ 1917 চনত অসম সাহিত্য সভা প্ৰথমতে প্ৰতিষ্ঠিত কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাক কিমান চনত ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1931। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতো আলোচনা কৰিছোঁ অৰ্থাৎ আগৰ ভিডিঅ'বিলাকত জেনেৰেল নলেজৰ পাৰ্টত। যদি আপোনালোকে চোৱা নাই তেন্তে চাই ল'ব পাৰে। পিছৰ প্ৰশ্নটো হৈছে দ্য এছামিজ পাৰ্চন হু ইজ এৱাৰ্ডেড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড অৰ্থাৎ অপশ্যনত দিয়াবোৰৰ ভিতৰত কোনজন অসমীয়াই দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে বা দাদা চাহেব ফাল্কে এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা।
দাদা চাহেব ফাল্কে এৱাৰ্ডৰ উপৰিও ডক্টৰ ভূপেন হাজৰিকাদেৱে পোৱা কেইটামান এৱাৰ্ড হৈছে ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মশ্ৰী, পদ্মভূষণ, সংগীত নাটক একাডেমী ফেলোশ্বিপ ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অৱ আছাম সাহিত্য সভা বিফৰ ইটছ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন ইন 1924। অৰ্থাৎ কি কৈছে 1924 চনত আগতে অসম সাহিত্য সভাৰ অৰিজিনেল নাম কি আছিলে? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ অসম সাহিত্য সন্মিলনী। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ অসম সাহিত্য সভা বুলি আমি সকলোৱে শুনিছোঁ, কিন্তু অসম সাহিত্য সভা 1917 চনত প্ৰতিষ্ঠিত হৈছিলে আৰু 1924 চনত কি হৈছিলে অফিচিয়েলি ৰেজিষ্টাৰ হৈছিলে। কিন্তু অসম সাহিত্য সভাৰ অৰিজিনেল নামটো কি আছিলে? ৰেজিষ্টাৰ হোৱাৰ আগতে অৰিজিনেল নামটো কি আছিলে? সেইটো হ'ব অসম সাহিত্য সন্মিলনী। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট এক্সাম্পল অফ আছামিজ লিটাৰেচাৰ। অৰ্থাৎ তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটোক অসমীয়া সাহিত্যৰ প্ৰথম বুলি কনচিডাৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰ্যাপদ অৰ্থাৎ চৰ্যাপদ। চৰ্যাপদসমূহক কি বুলি কোৱা হয়? প্ৰথম অসমীয়া সাহিত্য বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট নেশ্যনেল লেভেল বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড ইন দ্য ইয়াৰ 1984 ইন হুইচ অৱ দ্য ফলোয়িং প্লেচ। অৰ্থাৎ 1984 চনত যেতিয়া অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা হৈছিলে তেতিয়া সেই গ্ৰন্থমেলা ক'ত হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। অৰ্থাৎ গুৱাহাটীত প্ৰথমবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা হৈছিলে আৰু কিমান চনত হৈছিলে সেইটো আপোনাক প্ৰশ্নত কৈয়ে দিছে 1984 চনত। পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা। অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বহুত বেছি আহে যেনেকুৱা অসম সাহিত্য ৰিলেটেড বা মেগাজিন কেইটামান প্ৰথম অসমীয়া মেগাজিন তাৰপিছত মিৰি জীয়ৰী তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে। সেইবিলাক ভালদৰে মনত ৰাখি যাব তেতিয়া আপোনাৰ কি হ'ব মাৰ্ক কেৰি কৰা ইজি হ'ব। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য প্ৰিকাৰ্চৰ অফ আছাম সাহিত্য সভা। অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰিকাৰ্চৰ কি আছিলে বা পূৰ্বলক্ষণস্বৰূপ কি আছিলে? অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা। ঠিক আছে, এই প্ৰশ্নটো মনত ৰাখিব কাৰণ অসম সাহিত্য সভা টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনাৰ প্ৰায়ভাগ যোনবিলাক এক্সাম হয় কম্পিটিটিভ এক্সাম প্ৰায়ভাগ এক্সামতে অসম সাহিত্য সভাৰ পৰা এটা বা দুটা প্ৰশ্ন থাকেই। পিছৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং ইজ কল্ড ফাদাৰ অফ আছামিজ প্ৰজ। অৰ্থাৎ তলত দিয়াবোৰৰ ভিতৰত কোনজনক বা কাক অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি কোৱা হয়? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এই নামটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ নামটো অকণমান দীঘল হয়, মনত ৰাখিবলৈ অসুবিধা, সেইকাৰণে অকণমান ভালদৰে চাই ল'ব আৰু পাৰিলে নোট ডাউন কৰি ল'ব। পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা। অৰ্থাৎ কি কৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ বা চিনেমা কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এৰা বাটৰ চোৰ। ঠিক আছে, ডক্টৰ ভূপেন হাজৰিকাৰ ৰিলেটেডো বহুত প্ৰশ্ন আহে আৰু এটা কথা মনত ৰাখিবলগীয়া যে ডক্টৰ ভূপেন হাজৰিকা দেৱক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল কেতিয়া? 2019 চনত। এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু ইয়াৰ অকণমান আগতে মই এইখিনি ভালদৰে লিখি দিছোঁ যে কোন চনত ডক্টৰ ভূপেন হাজৰিকা দেৱে কি বঁটা পাইছিল সেইখিনি পইণ্ট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বা নোট ডাউন কৰি ল'ব। পিছৰ প্ৰশ্নটো হৈছে হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম। অৰ্থাৎ অসমৰ গীতিকবি বুলি কাক কোৱা হয়? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী ৱাজ। অৰ্থাৎ অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এই জোনাকী আলোচনীখন এইখন বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা আপোনাৰ প্ৰায়ভাগ এক্সামত প্ৰশ্ন থাকেই, সেইকাৰণে জোনাকী আলোচনীখনৰ বিষয়ে ভালদৰে চাই ল'ব।
নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এছামিজ মিনি মেগাজিন? অৰ্থাৎ তলৰ কোনখন প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনী? অৰ্থাৎ এছামিজ মিনি মেগাজিন কোনখন প্ৰথম? তলত দিয়া অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিন্দু। আৰু এই বিন্দু আলোচনীখন কোনে লিখি উলিয়াইছিলে? ডক্টৰ ভূপেন হাজৰিকা। পিছৰ প্ৰশ্নটো হৈছে হু ইজ ধ্বনি কবি ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসম সাহিত্যৰ কাক ধ্বনি কবি বুলি জনা যায়? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা। আৰু এইটো আছিল আজিৰ আমাৰ শেষৰ প্ৰশ্ন। আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম কাক কি নামেৰে জনা যায়, অৰ্থাৎ ধ্বনি কবি কোন, তাৰপিছত ৰসৰাজ উপাধি কাক দিয়া হৈছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি আলোচনা কৰিম। তেন্তে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে লাইক কৰি দিব।